হেল্ল' এভৰিৱান, আচলতে ভিডিঅ'টো হৈছে যোৱাকালিৰে সন্ধিয়া গা পা ধুই মোৰ ওচৰতে থকা মন্দিৰটোলৈ ওলাই দিলোঁ আৰু তাতে গৈ দেখিলোঁ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি দেখি মনটোত এটাই ভাব আহিছে, দাদাই সোনকালে ন্যায় পাওক। তেওঁ মানুহৰে মানুহ আছিল নহয়নে? ইমান ভাল কাম কৰাৰ পাছতো তেওঁৰ লগত এনেকুৱা হ'বলৈ পাৰোঁ। যি কি নহওক সকলোৰে কাৰণে পূজা অৰ্চনা কৰিলোঁ, মোৰ নিজৰ কাৰণেও কৰিলোঁ বাৰু। তাৰ পৰা এই ৰুমটো থাকিবলৈ লৈছোঁ। তেতিয়াৰ পৰাই প্ৰতিটো শিৱৰাত্ৰিতে ঘৰত যোৱা নহ'লে ইয়াতে অহা যায়। আৰু দেউতাৰ যিহেতু গাটো বেয়া আছিলে, কিবা কিবি কথা কৈ অকণমান শুৱাবলৈ ভাল লগাবলৈ চেষ্টা কৰি আছিলোঁ। আপোনালোকে পূজা বুলি ব্ৰত ৰাখিলেনে আৰু কোনটো মন্দিৰত গ'ল কমেণ্ট কৰিব। আচলতে পূজা থাকিলে মনটো এনেই এটা পজিটিভ এনাৰ্জিৰে ভৰি থাকে নহয়নে? আৰু এইফালে হোমযজ্ঞ হ'ল, আমি সেৱাও কৰিলোঁ। আৰু এইটোৱে হ'ল আচল বস্তুটো। কোনে কোনে খাইছে আৰু কিমান খালে কমেণ্ট কৰিবচোন দেই। শেষত সকলোৱে পূজা অৰ্চনা কৰি আমি প্ৰসাদ খালোঁ। আৰু বাকী মই ভিডিঅ' কৰিবলৈ নহ'ল, মই যিহেতু ইমান কমফৰ্টেবল নহয়। আজিলৈ ইমানেই, বাই।